এইফালে আছে আৰু গান্ধী পাৰ্কৰ চাইডতে লাগি আছে। এইফালে সৰু ল'ৰা ছোৱালীবোৰ খেলিবৰ কাৰণে দিছিলে। ভিতৰত অকণমান দেখাই দিছোঁ। ভিতৰত এতিয়া সোমাবলৈ গেট বন্ধ মানে এনেকৈ হা এই নিদিয়ে দে সোমাবলৈ। আৰু এতিয়া আমি আমাৰ ৰুম কাৰণে এইফালে এনেকৈ আছেগৈ, সেইকাৰণে আমি এইটো চাইডে আহিছোঁ। অকণমান দেখাই আহিছোঁ দেই পৰিৱেশটো। এয়া ৰাতিপুৱাৰ পৰিৱেশ বৰ ভাল লাগে ৰাতিপুৱা আহি। কেম্পাছটো ইমান ধুনীয়া ফুলে চুলে আছে একদম পুৰা। এইটো হৈছে শিক্ষকৰ বাসগৃহ যোৰহাট। ইমান ধুনীয়া ফুলে চুলে একদম। আৰু এই বৰ ভাল লাগিছে দেখি। আৰু এজনী আমাৰ পোৱালি গৈ আছে আগে পোৱালি খোজকাঢ়িবলৈ এনাৰ্জি নাই বোলে, পুৰা এক্সাৰচাইজ কৰিলে। য়োগা যিকেইটা কৰিছে মই কি ক'ম আৰু এক্সেলেণ্ট য়োগা কৰিছে একদম। আমি সদায় আহিম বুলি কৈছে সেইকাৰণে। এই যে সৰু সৰু বাঁহকেইটা বৰ ভাল লাগে দেখি। এই সৰু সৰু বাঁহকেইটা দেখি ভাল লাগে। আৰু এইফালে এনেকৈ আহি আছে পুলিচ অফিচাৰ্ছ পুলিচ অফিচাৰ্ছখিনি থাকে মেবি। আৰু এইফালে মানে ওচৰা ওচৰিকৈ মানে বহুতখিনি ধুনীয়া ধুনীয়া জেগা আছে ন। ওচৰা ওচৰিকৈ আছে মানে জেগাডোখৰ বহুত ধুনীয়া ধুনীয়া ইম্পৰ্টেণ্ট সেইবিলাক আছে। কি কাৰ্যবাহী অভিযন্তা কাৰ্যালয়, অফিচ অফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তাৰপৰা এনেকৈ আহি অলপ পিছতে আৰু এটা বস্তু আছে। আকৌ এনেকৈ চিনি পোৱা এইজোপা চিনি পাওঁ এজোপা হৈছে বকুল গছ। চিনি পাইছোঁ আমি গাঁৱৰ মানুহে ন, কি চিনি পাওঁ। তাৰপৰা এনেকৈ আহি মহাপুৰুষ শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰ এয়া। আৰু এইফালে একেই অধীক্ষক অভিযন্তা কাৰ্যালয়। মানে ওচৰা ওচৰিকৈ কেইবাটাও ভাল ভাল জেগা আছে। এইখিনি তেনেকৈ আছে শিক্ষা ভৱন যোৰহাট। এইফালে ঠিক আছে এনেকৈ গৈ পেলাই আমি এতিয়া এইফালে এনেকৈ সোমাই দিম। মানে আমাৰ শ্বৰ্টকাট ৰাস্তা আৰু এনেকৈ গুচি যাম। এইফালে আছে অকণমান এনেই সোমাই যাম আৰু ৰাতিপুৱা মানে দৰ্শন আহি থাকে আৰু পুখুৰী চাইডে চাইডে পাই মই ভাবিছোঁ অকণমান সোমাই যাম। এই যদি এনেকৈ যাম এইখন গেটখনৰ কিন্তু একশ্যনটো বেলেগ আগতে এযোৰ আচলতে সোমাই যাম। একশ্যনটো অকণ বেলেগ ধৰণৰ আছে। এনেকৈ গৈ এনেকৈ আহি দেখিছে এখন কেনে কিয় এনেকৈ বনাই জানো গেটবোৰ। মই এইটোহে মিনিং বুজি পালোঁ। এনেকুৱা গেট বনোৱা মিনিংটো মানে পুৰা মানে গছৰ ফালে সোমাই যোৱা ৰাস্তাটো